हेलो गाइस तो नमस्कार बंधुসকল কি খবৰ আপোনালোকৰ আগৰ সকলোৱে ভালে আছে আৰু ভিডিওটো আৰম্ভ কৰাৰ আগতে গুলমুৰি চেনেললৈ স্বাগতম জনাইছো আৰু মই আছো এখন দলঙৰ মাজত আৰু মানে ওপৰত দলঙৰ আৰু এইখন হৈছে অসম আৰু এইখন হৈছে অসম অৰুণাচলৰ বৰ্ডাৰ দলং আৰু এইপিনে হৈছে বালিজান পুৰা অৰুণাচল পৰি যায় আৰু মই গৈ আছো এটা হুলংগি অসম অৰুণাচলৰ বৰ্ডাৰত হুলংগি তো মোৰ লগত আছে আমাৰ লগৰো যাব তো বলক আৰু আজিৰ ভিডিওটো কি কেনেকুৱা হয় আপোনালোকক সকলোকে দেখাই আছো গাইস তো এটা আমি গৈ থাকো অৰুণাচলৰ বৰ্ডাৰৰ ৰাস্তাৰ আগেৰে এইটো হৈছে বাগানটো নকলাঘাট আৰু এইপিনে হৈছে অৰুণাচল বালিজান আৰু এই বালিজানৰ ৰাস্তা এইটো গহপুৰ আছে আৰু এফালে বালিজান তো গাইছ আৰু ব্লগটো ইয়াৰ পৰা আৰম্ভ কৰিছিলোঁ আৰু এতিয়া মই লগৰ থ'ব সিখন গাঁৱত গৈ আছোঁ ধুনাবাৰী বুলি কয় আৰু এইফালে আমাৰ লগৰো আছে আকাশ তো চল বাই বাই কালিৰ পৰা মোৰ ঘৰত আছে গাইছ বিহুত আৰু পিকনিকো গৈছিলোঁ বিহু পাৰ্টি আছিলে অলপ ঘৰত ৰাতি আৰু এতিয়া ব্লগটো ইয়াক মই ঘৰতে থৈ দিওঁ আৰু মই গৈ থাকোঁ দোকানলৈকে আৰু বালিজানত আৰু ব্লগটো ক'ত সমাপ্ত কৰিম আপোনালোকে ক'ব নোৱাৰোঁ এতিয়া চ' গাইছ মই এতিয়া আছোঁ বুঢ়া নদীত আৰু মই আজি ভিডিঅ'টো আৰম্ভ কৰিছিলোঁ হুলংগিৰ পৰা তো হুলংগি টেঙাবাৰীৰ পৰা আৰম্ভ কৰিছিলোঁ ব্লগটো আৰু আজিৰ ব্লগটো সামৰি মই বুঢ়া নদীৰ পৰা আৰু মই আহিছিলোঁ অলপ কাৰ্বিল চাইডে তো অলপ কামত মানে তো সেইকাৰণে অলপ নদীটো চাই যাম বুলি আহিলোঁ বহুত দিন হোৱা নাই নতুন বছৰত তো আৰু পিকনিক স্পট হয় এইটো গাইছ বুঢ়া নদী আৰু এইফালে মানুহ পিকনিক খাই আছে পূৰা সিটো পাৰো খাই আছে তো আজিৰ ব্লগটো ইয়াতে সামৰি দিম যদি ভিডিওটো ভাল লাগে লাইক আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব লগতে বেল আইকন প্ৰেছ কৰিব নাপাহৰিব আকৌ এটা নতুন ব্লগ পাম আজিলৈ মই এটা ভিডিওটো সামৰিছোঁ বাই বাই চিলেন টাটা